হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? ভালনে? আমি বৰ্তমান ভালেই আছোঁ, আপোনালোকেও নিশ্চয় ভালেই আছে। আৰু এই ক'ভিড মহামাৰীৰ দিনত যেন আপোনালোকে অকণমান সাৱধানে থাকে আৰু ঘৰতে থাকক, সুস্থ হৈ থাকক, তাৰেই আশা কৰিছোঁ। আৰু আজি আপোনালোকৰ বাবে এটা মই টেঙা আমৰ ৰেচিপি লৈ আহিছোঁ, চৰবতৰ ৰেচিপি। বহুত দিন হ'ল আপোনালোকৰ আগত একো ভিডিঅ' দিয়া হোৱা নাই, গতিকে আজি এটা চৰবতৰ ৰেচিপি লৈ আহিছোঁ। আহকচোন চাওঁ ভিডিঅ'টো। আমি ইয়াৰ বাবে এটা কেঁচা আম লৈ লৈছোঁ। এইটো খুব টেঙা আম হয় আৰু এইটো বাকলি গুচাই ধুনীয়াকৈ ধুই লৈছোঁ আৰু মিহি মিহিকৈ কাটি মিক্সিৰ জাৰটোত ভৰাই লৈছোঁ। তাত চেনি 5 চামুচ আৰু নিমখ, বগা নিমখ আধা চামুচ আৰু ক'লা নিমখ আধা চামুচ দি আৰু অকণমান পানী দি আমি এইটো পেষ্ট টাইপত বনাই ল'ম। আৰু তাত ফ্লেভাৰৰ কাৰণে পদিনা পাত কেইখিলামান দিব পাৰে, ভাল লাগে। আৰু এই পেষ্টখিনি এটা বাতিত কেইটুকুৰামান বৰফ দি ল'ব আৰু তাত ঢালি দিব। আৰু তাত 2-3 গ্লাছমান আপোনালোকৰ জোখমতে পানী দি ল'ব পাৰে। যিহেতু টেঙা হয় আৰু বেছি পনীয়া হ'লেহে অকণমান খাই ভাল লাগে। আমাৰ এয়া ৰেডি হৈ গৈছে। সেই এটা আমেই 3 গ্লাছ জুচ ধুনীয়াকৈ ওলাব আৰু এয়া আমাৰ মেংগ' জুচ ৰেডি। থেংক ইউ। মোৰ যদি এই ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে তেনেহ'লে মোৰ সংগীতাছ কিটচেন এণ্ড গাৰ্ডেনিং চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। লগতে মোৰ ভিডিঅ'বিলাক চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।